আপোনালোকৰ আজি মই আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। ভালে আছেনে আপোনালোকে? কিন্তু মই চিকেন বিৰিয়ানীৰ ৰেচিপি এটা আনিছোঁ। চিকেন বিৰিয়ানী মই গেছতে বনাওঁ, কিন্তু আজি ফাৰ্ষ্ট টাইম মই খৰিত বনাব ট্ৰাই কৰিছোঁ। তো কি হয় নাজানো আৰু, ভগৱানে জানে আৰু। বাকী চাই থাকক আপোনালোকে কি হয়। যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। বিৰিয়ানী বনাবৰ বাবে মই ধুনীয়াকৈ পিঁয়াজ কাটি ল'লোঁ, বিলাহী কাটি ল'লোঁ আৰু আদা নহৰু খুন্দি লৈছোঁ আৰু বাচমতি চাউল ধুই লৈছোঁ আৰু মাংসটো ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ আৰু ডাঙৰ ডাঙৰকৈ আলু কাটি ধুই লৈছোঁ। আৰু এতিয়া বিৰিয়ানীখিনি বনাবৰ বাবে মই আলুখিনি প্ৰথমতে ফ্ৰাই কৰি ল'ম, হাফ ফ্ৰাই, কাৰণ বিৰিয়ানীৰ আলুটো হাফ ফ্ৰাই কৰিলে বেছি ভাল লাগে খাব। আৰু সেইখিনি তেলতে মই তেজপাত 2 খিলা আৰু পিঁয়াজখিনি দি একেলগত ভাজি ল'ম। এয়া পিঁয়াজখিনি মই ভাজি আছোঁ। পিঁয়াজখিনি ভাজা অলপ হোৱাৰ লগ লগ মই তাত একেলগত আদা নহৰুখিনিও দি দিম। আদা নহৰুখিনি একেলগতে ভাজি ল'ম। বিৰিয়ানী এনেই কেৰাহীত বনোৱাতকৈ কুকাৰত বনালে বেছি ভাল হয়, মানে কেৰাহীত চাউলটো ভাঙি যোৱাৰ চান্স থাকে, কুকাৰত নাযায়। কিন্তু মই এক্সপেৰিমেণ্ট কৰিবৰ বাবে আজি খৰিতে বনাইছোঁ, কেনেকুৱা হয় এবাৰ চাই লওঁ। নিজে খাম বাবে ইমান বেছি টেনশ্যন লোৱা নাই বাৰু, যি হয় হ'ব আৰু তেনেকুৱা টাইপত। এয়া মই সোৱাদ অনুযায়ী নিমখখিনিও দি লৈছোঁ একেলগতে। আপোনালোকৰ জোখ অনুসৰি নিমখখিনি দি দিব আৰু ভালকৈ পিঁয়াজ আৰু আদা নহৰুখিনি ভাজ খাব দিব। মানে এইখিনি ভাজা হৈছে আৰু এতিয়া মই ধুই থোৱা যিখিনি চিকেন আছিলে সেইখিনি দি দিম। চিকেনৰ পিচকেইটা আপোনালোকে ডাঙৰ ডাঙৰকৈ ৰাখিব দেই, নহ'লে মানে বিৰিয়ানীটোত মানে চিকেনকেইটা সৰু সৰু হ'লে ভাঙি যায়। ভাঙি গ'লে মানে বহুত দিগদাৰ হয়, মানে খাবৰ কাৰণে বিচাৰি নাপায় আৰু সেয়াই আৰু। বাকী এয়া চিকেনটো মই অলপ ফ্ৰাই কৰি ল'ম, মানে বিৰিয়ানীৰ চিকেনটো যিমানে ভালকৈ ভাজা যায় আৰু যিমান ভালকৈ সিজি যায় তেতিয়া খাব বেছি ভাল লাগিব। একেলগে কাটি থোৱা বিলাহীখিনিও দি দিলোঁ মই ইয়াতে একলগত, যাতে বিলাহীখিনিও ফ্লেভাৰটো মানে একলগত চিকেনৰ লগত আহি যায়, সেইবাবে। এয়া মোৰ চিকেনখিনি প্ৰায় ভাজা হ'বই আৰু, ভাজি আছোঁ। আৰু আপোনালোকে অলপ অলপকৈ পানী দি থাকিব হা। ইয়াতে মই মছলাখিনিও একলগত এড কৰাই দিছোঁ ভাজি দিওঁতে। জিৰা, চিকেন মছলা, গৰম মছলা গোটেইখিনি একেলগত দিয়ে দিব। বিৰিয়ানী মছলা গোটেইখিনি দি দিব। বিৰিয়ানী মছলাটো নিদিয়াকৈ নাথাকিব। ইয়াতে যদি বিৰিয়ানী মছলাটো দিয়া নাযায় ন, তেতিয়া মানে ফ্লেভাৰটো বৰ এটা বেছি ধুনীয়া নাহে। এয়া মোৰ মাংস প্ৰায় হৈয়ে গ'ল ভাজা। আপোনালোকে অলপ অলপকৈ পানী দি থাকিব দেই সিজিবৰ বাবে। মই যিখিনি আলু ভাজি কিনে থৈ দিছিলোঁ সেইখিনিও একেলগত দি দিছোঁ, যাতে আলুৰ লগত মাংসৰ ফ্লেভাৰটো আহি যায়। এয়া মোৰ মাংস ফ্ৰাই হৈয়ে গ'ল প্ৰায়। এনেকুৱাও আপোনালোকে খাব পাৰে ইচ্ছা কৰিলে। মই বিৰিয়ানীত হালধি ব্যৱহাৰ কৰা নাই, মানে হালধি দিলে মোৰ ইমান এটা ভাল নালাগে। মানে হালধি নোহোৱাকৈ বিৰিয়ানীৰ যিটো কালাৰ আহে ন, সেইটোৱে কিবা এটা ভাল লাগে। মছলাৰ পৰাই এটা মানে কালাৰ আহিব যে, সেইটো কালাৰে ভাল লাগে। আপোনালোকে মাজে মাজে পানী দি থাকিব আৰু ঢাকনি মাৰি মাৰি থৈ দিব, যাতে সিজে মাংসখিনি ভালকৈ। আৰু এতিয়া মই ইয়াতে ফ্ৰেছ ক্ৰীম অলপ ব্যৱহাৰ কৰিম। আপোনালোকে ক্ৰীম বা মিঠা দৈ ব্যৱহাৰ কৰিব পাৰিব। মই মিঠা দৈটোৱেই দি দিছোঁ, মানে দৈটোৰ ফ্লেভাৰটো কিবা এটা ভাল লাগে। দৈটো যেতিয়া দিয়া যায় ন মাংসটোত, তেতিয়া মানে চাউলৰ এই বিৰিয়ানীৰ মছলাৰ ফ্লেভাৰটো যেতিয়া আহিব, তেতিয়া মানে খাব কিবা এটা ধুনীয়া লগা হয়। সেইবাবে মিঠা দৈ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই ইয়াতে পানী সোৱাদ অনুযায়ী দি দিম, কাৰণ চাউলখিনি সিজিব লাগিব। মাংসখিনি প্ৰায় হৈয়ে গ'ল মোৰ এতিয়া। আপোনালোকে যিখিনি জোখমতে পানী লাগে দি দিব, যাতে চাউলখিনি তল যায়। এয়া মোৰ প্ৰায় পানীখিনি উতল আহিছে, এতিয়া মই চাউলকেইটা দি দিম। আৰু গৰম মছলা মোৰ অলপ কম হৈছিলে তেতিয়া, সেইকাৰণে আৰু অলপ গৰম মছলা এড কৰাই দিছোঁ। আপোনালোকে যদি বিচাৰে দি দিব পাৰে লাগিলে। এয়া মোৰ চাউল প্ৰায় হৈয়ে গ'ল। এতিয়া যিখিনি পানী আছে সেইখিনি নোহোৱা হ'লে মোৰ বিৰিয়ানী প্ৰায় হৈয়ে যাব। এয়া আজি মোৰ ফাৰ্ষ্ট টাইম কেৰাহীত বনোৱা বিৰিয়ানী। মোৰ বিৰিয়ানী হৈ গ'ল, এতিয়া খাবলৈ লওঁ। বাকী ভালেই আছিলে, কিন্তু চাউলকেইটা ভাঙিলে আৰু কেৱল সেয়াই আৰু। আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ দেই। আপোনালোকে সদায় এনেকৈ মোক ছাপোৰ্ট কৰি যাব আৰু মৰম দি যাব। এতিয়ালৈকে আহিছোঁ, বাকী ভালে থাকক আপোনালোকে। থেংক ইউ মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। বাই।